হেল্ল' ফ্ৰেণ্ডছ, আজি আমি কি বনাম দুপৰীয়া আপোনালোকে চাওক। আজি আমি বনাম পানীলাওৰ খাৰ আৰু আলু মাগুৰ মাছ দি বনাম। দেউতা আজি মাগুৰ মাছ ৰাখিছে দুপৰীয়া কাৰণে খাবৰ কাৰণে। এইটো পানীলাওটো সিজিছে। এইটো পানীলাওৰ যিখিনি পানী থাকে সেইটোতে আৰু পানী দিব নালাগে আৰু এতিয়া এইটো হ'ল আৰু নমাই থওঁ। তাৰপিছত আৰু আমি ঘৰৰ মানুহ খালি দেউতা আৰু ময়ে ভাল পাওঁ খাৰ। বাকীবিলাকে চব মানে একদম বেয়া পায়, দেখিবই নোৱাৰে এইবিলাক খাৰটো। এতিয়া আৰু মাছটো ভাজি লওঁ, কাৰণ আলু চব্জিটো বনাব লাগিব। মাছটো অকণমান ভাজি লওঁ, বেছি নহয়, নহ'লে এইটো মাছ সোৱাদ নাথাকিব। একচুৱেলি মাছটো বহুত ফুটে আৰু এইটো এতিয়া তৰকাৰীটো বনাব লগা হ'লে আৰু এইটো ধুনীয়াকৈ মছলাটো ভাজি লৈ আলুটো দিম। কিছুমানে বেলেগ কৰি বনায়, মই বেলেগ কৰি বনাওঁ। মছলাটো ভাজি ল'ম। এইটো পিঁয়াজৰ মছলা হয়। পিঁয়াজ মিক্সিত দিছোঁ, আদা ৰচুন। এতিয়া নিমখটো ভাজি ল'ম। নিমখটো ভাজি ল'লে ভাল আৰু মানে যাৰ প্ৰেছাৰ আছে সেইবিলাকৰ কাৰণে ভাল। এনেও ভাজি খাব লাগে, ভাল আৰু। মছলাটোৰ ইমান ধুনীয়া কালাৰ হৈছে। মই একো জিৰাৰ গুড়া জ্বালাৰ গুড়া দিয়া নাই। এতিয়া নিদিওঁ নেকি, এনেকুৱাই বনাম আৰু। মছলা বেছি খাব নালাগে, খালিতো পিঁয়াজে মানে মিক্সিত কৰি লৈছোঁ আৰু কেঁচা জলকীয়া। ধুনীয়াকৈ আলুটো ভাজি ল'ম। এতিয়া আলুটো এই তেলতে ধুনীয়াকৈ অকণমান ভাজি এতিয়া তেলটোতে সিজাম। এতিয়া খালি তৰকাৰীটো খালে নহ'ব, সেইটো কাৰণে ভাত লাগিব। সেইটো ভাত বহাই দিম। এতিয়া তৰকাৰী এক চাইডে হৈ থাকিব, ভাতটো এক চাইডে হৈ থাকিব। গৰম গৰম ভাতটো সেইকাৰণে একেলগে বহালে ভাল আৰু। আগতে বহাই থ'লে ঠাণ্ডা হয় নহয়, সেইটো কাৰণে লগতে একেলগে বহালোঁ। এতিয়া আলুটো লৰাই দিওঁ। চাবাচোন কি ধুনীয়া হৈছে আলুটো, দেখিছে? তেলতে ভাজিছোঁ, পানী দিয়া নাই। কি ধুনীয়া হৈছে। ধুনীয়াকৈ সিজিছে আলুটো, আৰু কালাৰটো কি ধুনীয়া হৈছে। মই জলকীয়া গুড়া দিয়া নাই, আৰু আলুটো কিছুমান ভাঙাই দিছোঁ ধুনীয়াকৈ। অকণমান গুড়া কৰি দিলে ভাল হয় আৰু। মাছৰ তৰকাৰীটো পানী দিলোঁ, মাছটো দি দিম এতিয়া। কেঁচা মাছ যিহেতু, অকণমান তেলতহে ভাজি লৈছিলোঁ মাছটো, সেইকাৰণে বহুত সিজিব লাগিব। কোনটো ডাঙৰ মাছ কোনটো সৰু মাছ বাছি দি আছিলোঁ আৰু। এতিয়া ৰান্ধা হ'ল। এতিয়া বেবী গৈছে স্কুলত, বেবীক আনো স্কুলত।